আজিৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। প্ৰথম খবৰটো হৈছে ডিচেম্বৰৰ ভিতৰত 1,00,000 কোটি টকাৰ বিনিয়োগ হ'ব অসমত। কেইবাটাও ডাঙৰ ঘোষণাৰে মুখ্যমন্ত্ৰীৰ সংবাদ। আদানী গ্ৰুপে অসমত 50,000 কোটি টকা বিনিয়োগৰ কথা দিছে। বিগত 10 দিনত দুবাৰ মোৰ সৈতে কথা হৈছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। দ্বিতীয় খবৰটো হৈছে আক্ৰমণৰ আখৰা আৰম্ভ হৈছে। পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ যুদ্ধৰ প্ৰস্তুতি। আকাশত উৰিছে সুখয় ৰাফেল। পাকিস্তান সীমান্তৰ লগতে দেশৰ পূব প্ৰান্ততো বায়ুসেনাৰ যুদ্ধৰ আখৰা। পাকিস্তানৰ বিৰুদ্ধে প্ৰতিবন্ধকতা আৰোপ কৰিয়েই শান্ত থকা নাই ভাৰত। যুদ্ধৰ বাবে প্ৰয়োজনীয় প্ৰাথমিক কুচকাৱাজসমূহ কৰিবলৈ আৰম্ভ কৰিছে। তৃতীয় খবৰটো হৈছে বিপদত অখিল গগৈ। অখিল গগৈৰ বিৰুদ্ধে ৰাজ্যৰ ইখনৰ পিছত সিখন থানাত এজাহাৰ দাখিল। শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে একাধিক এজাহাৰ দাখিল হৈছে। অভিজিত দত্ত নামৰ যুৱকে কাশ্মীৰত অনুচ্ছেদ 370 বাহাল ৰখাৰ দাবী আৰু প্ৰৰোচনামূলক মন্তব্যৰ অভিযোগ উত্থাপন কৰিছিল অখিল গগৈ। চতুৰ্থ খবৰটো হৈছে অৰুণোদয় নোপোৱা হাজাৰ হাজাৰ মহিলাৰ বাবে আহি গ'ল ভাল খবৰ। পঞ্চায়ত নিৰ্বাচনৰ পিছতেই প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি। অৰুণোদয়ৰ পৰা নাম কৰ্তন হোৱা প্ৰতিগৰাকী মহিলাৰ বাবে মুখ্যমন্ত্ৰীয়ে দিলে ভাল খবৰ। সকলো দৰিদ্ৰ মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি। পঞ্চায়ত প্ৰতিনিধি গাঁৱলৈ গ'লেই লিখি দিব নাম। অৰুণোদয় নোপোৱা মহিলাৰ নামৰ তালিকা বিধায়কক জমা দিব লাগিব। বিধায়কৰ অনুমোদন পোৱাৰ পিছতে লাভ কৰিব অৰুণোদয়।